মোৰ 10 বছৰৰ প্ৰেমৰ সম্পৰ্ক আজি ফলিব গৈ আছে। মোৰ খুব ভাল লাগিছে। মই ভবাই নাছিলোঁ ইমান ধুনীয়াকৈ চব হৈ যাব, বাট তাৰে ভিতৰত অলপমান দুখো লাগি আছে। মাহঁতক এৰি যাম, মা দেউতাক এৰি যাম, ফেমিলি এৰি যাম, কিন্তু তাৰে অলপমান ভালো লাগিছে কি নতুন এটা ফেমিলি পাম, নতুন মা দেউতা পাম, ভাইটি এটা পাম আৰু ডাঙৰ এটা ফেমিলি পাম। আৰু মোৰ মানে মামা ঘৰ, মোৰ পাপাৰ ফেমিলি মোক মৰম কৰিছে। মোৰ জেঠীমা, মোৰ আইতাই মোক খুব মৰম কৰিছে। মোৰ জেঠীমাই মোক বহুত মৰম কৰিছে। সেইকাৰণে আৰু মোৰ মামাহঁতে, মোৰ মামীহঁতে মই বহুত লাকি কি মই তেওঁলোকৰ নিচিনা এটা পাইছোঁ। মোৰ মাহীহঁতে মোক নিজৰ মাৰ নিচিনা মোক মৰম কৰিছে। মোৰ বহুত ভাল লাগে, কি ক'ম, মই ক'ব পৰা নাই, বহুত ভাল লাগিছে। আজি 6 মাহৰ পৰাই অপেক্ষা কৰি আজিৰ দিনটো আহিল। সুখ আৰু দুখ দুটাই লাগিছে আজি। আৰু তাই বৰ মৰমীয়াল আছিল আমাৰ, আৰু ঘৰৰ ডাঙৰ ছোৱালী, আৰু শুভম কৰ্তীৰ লগত বিয়াৰ যুঁজা চলি আছে। এতিয়া খুব সপোন আছে, কিন্তু আজি মোৰ সুখীও আৰু দুখীও। কি ক'ম কোৱাচোন তুমি, মা দেউতা এৰি যোৱাটো বহুত দুখৰ বস্তু। এইটো চব ছোৱালীয়ে এটা লাইফত এটা ফেচ কৰিব পাৰে। মই এইখিনি বিশ্বাস আছে কি মোৰ মায়ে মোৰ দেউতাক ভালকৈ ৰাখিব, মোৰ দেউতাই মোৰ মাক ভালকৈ ৰাখিব, আৰু মোৰ মামাহঁত ওচৰত থাকে। সেইটো কাৰণে মই বহুত লাকি।